মই সেইজন ধনমণি যিয়ে ড্ৰাগছৰ ধান্দা কৰে আৰু যিয়ে এই চহৰত ড্ৰাগছৰ ঘাটি বনাই আছে আৰু আপুনি সেইজন নহয় তই কিয় মাৰিছ তেওঁক ভালে ভালে কৈছো যায় ইয়াৰ পৰা এই ধনমণিৰ কামত বাধা দিলে সেই বাধা তোলৈ সোধে নহয় আৰু ময়ো তোক ভালে ভালে কৈছো তেওঁক এৰি দে নহ'লে আজি কোন ওপৰলৈ যায় নহ'লে একো ঠিক নাই আপোনাক এতিয়া হাস্পতাললৈ যোৱা হ'ব মোক লৈ একো চিন্তা কৰিব নালাগে আৰে পুলিচৰ পিনৰ পৰা মোক এজন পিএছঅ দিয়া হ'ব আৰু কি মানে তোৰ লগত পুলিচ থাকিব একদম ঠিক সেই ঘটনাটোৰ সাক্ষী মানে মোৰ জীৱনৰ নিৰাপত্তাৰ বাবে ব্যৱস্থা কৰা হৈছে গতিকে এতিয়াৰে পৰা মোৰ লগত পুলিচ লৈ ঘূৰিম মৌচুমী বুজিছনে তই মোৰ ইয়াৰ কথা বিশ্বাস কৰা নে পুলিচে মোক পিএছঅ দিবতো হ'ব এই ঘটা লেকচাৰ দিবলৈ জেগা বিচাৰি নাপালি ঐ মৌচুমী যাওঁতে পিএছঅ দিব তাৰে ই দেখোন বিশ্বাসে নকৰিলে মই তোক সঁচা কথাটোৱে কৈছো কালি পুলিচ হেডকোৱাৰ্টাৰৰ পৰা মোলৈ ফোন আহিছিল তেওঁলোকে মোক ফোনত জনালে যে মোৰ জীৱনৰ নিৰাপত্তাৰ বাবে problem is going, yes, not very good everything fine. Apuni Balaban Chaudhary? Yes! My name is Balaban Chaudhary. Therefore, apne ko purikha, mure mazboot ar bhakti le hata. কিন্তু আপোনাৰ পিস্তল মেচিন গান এইবোৰ ক'ত আৰু আপোনাৰ AK-47 টো মোক দেখাওক না মই মানে আজিলৈকে জীৱনত একেবাৰে সঁচা AK-47 দেখাই নাই মইতো কি জানো দেখাই না মই নিজে আজিলৈকে সঁচা AK-47 দেখা নাই তাৰ মানে আপোনাৰ লগত পিস্তল চিষ্টল একোৱেই নাথাকে নেকি পিস্তল ডাঙৰীয়া মই হেন প্ৰকাণ্ড মতা মানুহটোৱে যদি এটা পিস্তল দাঙি ফুৰো মোক কোনে দাঙি লৈ ফুৰিবহে আমাৰে কপাল বেয়াও শুনকচোন তাৰ মানে আপোনাৰ হাতত কোনো ধৰণৰ অস্ত্ৰ নাথাকে নেকি থাকিব এই পাত এই মহান অস্ত্ৰ পাতিব ইনমাই গতিকে কনিষ্টেবল বলবন্ত চৌধুৰী is coming all problem is going yes not very good everything fine বলবান চৌধুৰী নামটো শুনি কি যে আশা কৰিছিলো আৰু ওলাল গৈ এই লাঠি আচ্ছা বলবান দা আপুনি মোক এটা কথা কওকচোন কি কাম আপুনি মোক মানে আপোনাক সুৰক্ষা দিব পাৰিবতো টেনচন লৈছে টেনচন নল'ব মই আছো আৰে মই এনেকৈ কি হৈছে আপোনাৰ ৰাতিপুৱা প্ৰেছাৰৰ দৰৱটো নাখালো নেকি মই হাই প্ৰেছাৰ হৈছে নে লগতো চুগাৰ
এমাহতে আহে আৰু তইতো সদায় এনেকৈ চহৰত নাথাক আজি নহয় কাইলৈ ঘূৰি আহি এইবোৰ দায়িত্বটো তই ল'ব লাগিব নেকি তোমালোকে মোক বুজিবলৈ চেষ্টা কৰাচোন এয়া মোৰ কাৰণে বহুত ডাঙৰ সমস্যা Constable Balwant Chaudhary is coming. All problem is going. Yes, not very good. Everything fine. আরে তেওঁ মোক লগত নোলোৱাকৈ এনেকৈ গাঁৱলৈ গুচি যাব নালাগিছিল নহয় তেওঁ সুৰক্ষাৰ গধুৰ দায়িত্ব মোৰ শক্তিশালী কান্ধত আছে নে নাই আছে আছে কিন্তু আপুনি এতিয়া অলপ বুজিবলৈ চেষ্টা কৰক আচলতে ৰাজীৱৰ মাকৰ গাটো হঠাৎ বেয়া হোৱাত সি যাবলগীয়া হ'ল সেইটো ভেৰি গুড মাক দেউতাকৰ অসুবিধা হ'লে সন্তান যাবই লাগিব কিন্তু তেওঁ মোৰ লগত লৈ যাব লাগিছিল তেওঁ মোক জগাব লাগিছিল তেওঁ আপোনাক জগাবলৈ চেষ্টা কৰিছিল বহুত বাৰ আপোনাক মাতিছিল আনকি আপোনাক সি জোকাৰিও দিছিল এই জোকাৰোতে আপুনি কৈ গৈছো মই সাৰ নাপালো নাপালে আরে বাবা কি ইংলিশ টোপনিহে মোৰ না হেৰি মোৰ মানে অকণমান থাইৰয়ডৰ প্ৰব্লেম আছে কাৰণ এটা বেলেগ ধৰণৰ মেডিচিন খাইছিলোঁ মই সেইকাৰণে টোপনি চাগে বেছি হ'ল কিন্তু তেওঁ মোক জগাব পাৰিলেহেঁতেন লগত লৈ যাব পাৰিলেহেঁতেন কিন্তু কেনেকৈ নিম আপোনাক এতিয়া মই কান্ধত তুলি নিলেহে হ'ব ঐ পানী এগিলাচ পাচোন পানী মই আনিছোঁ আপোনাক জগাওঁতে মোৰ আধা ঘণ্টা বৰবাদ হ'ল তাৰ বাবে গাঁৱলৈ যোৱা বাছখনো মিছ কৰিলোঁ তাৰ পাছত যে মোৰ কিমান আৰাধনী হৈছে নহয় আৰু শুনক আজিৰে পৰা আপোনাৰ এই চিকিউৰিটি মোক একো দৰকাৰ নাই মোক কোনেও একো গাঁৱলৈ যাব লাগিব কি তই পাগল হৈছ নেকি মই তোৰ ঘৰলৈ গ'লে কি হ'ব তই এবাৰ ভাবি চাইছনে আৰে মৌচুমী তই মোৰ ঘৰত থাকিব নালাগে তই থাকিবি তোৰ ঘৰত আৰু মই কাৰ ঘৰত থাকিম এই মানুহজনৰ মুখখন কোনোবা বন্ধ কৰ কিয় চাওক আপুনি থাকিব মোৰ ঘৰত কিন্তু পুৰুষে নহয় মোৰ বন্ধু হয় আৰু মৌচুমী তয়ো পাহৰি যাব লাগিব যে তই মোৰ পত্নী মানে আমি দুইজনে পাহৰি যাব লাগিব যে আমি দুয়ো বিবাহিত কৃষ্ণ কৃষ্ণ অৰি আপোনালোক মাক দুটা কোনে মানে কিবা চোৱা মাল গাই পুজা বোলো আৰু আপোনালোকে বিয়াখন লিখে নহয় কিয় নহ'ব ৰাজীৱ এই মানুহজনে কি কথাবোৰ কৈ থাকে নহয় চাব মই আইনৰ মানুহ কিন্তু দেই আইনী পুখুৰী পানী খোৱাটো দূৰৰ কথা মই পাৰতে ভৰিব লাগে চাওক বলৱান দা মই আপোনাক সকলো কথা খুলি কম মানে মোৰ কথা মৌচুমীৰ কথা আমাৰ গোপন বিয়াৰ কথা আনকি আমাৰ পৰিয়ালৰ কথা কওক পিছে তাইতো কি কৰে তোক ফোনত তাই কৰি আছো নট টেষ্টফুল দেখাই ঐ তই পাৰিলে তাইক আজি এবাৰ গৈ লগ কৰি আহ মৃণাল ক'ত গাঁৱত মই তাইক ক'ত লগ কৰিম কচোন আৰে আগতে ক'ত মনে গৈ লগ কৰিছিলি মনত নাই আজিও তই তেনেকৈ যাব লাগিব বুজিলো তাৰ মানে ৰক্ততি নৈ পাৰত মনে থাক নহ'লে গোটেই গাঁওখন উঠি আহিব এনেকৈ ভূতৰ নিচিনাকে কোনোবা আহে নেকি মাত এষাৰ দিব নোৱাৰো কেনেকে কওঁ একো ধৰিবই পৰা নাই অনবৰতে খালি মোৰ বিয়াৰ কথাই কৈ থাকে তই এতিয়া কাকো একো ক'ব নালাগে সময়ত মই সকলোকে বুজাই কম নহয় তই কেৱল এতিয়া নিজৰ মনটো ডাঠ কৰ চাওঁ এইফালে আছো কোনোবা আহিছে সেইফালে নহয় ইফালে যা তই মোক কেতিয়া লগ কৰিবি যা মই তোক লগ ধৰি আছো যা এইটো
গতিকে মই গাঁও ডাঙৰ ফাৰ্ম এখন কৰিম তোমালোকে কিন্তু মোৰ লগত কষ্ট কৰিব লাগিব হ'ব নহয় আয়ুষ শুনা তোমালোকে কাইলৈ ৰাতিপুৱা সোনকালে দেই অলপ মোৰ ভতিজাৰ সঁচা কথাবোৰ যদি তই পুলিচক জনাই দিয় তেনেহ'লে ময়ো তহঁতৰ সঁচা কথাবোৰ গোটেই গাঁৱৰ ৰাইজক জনাই দিম সঁচা কথা অন্তৰ দুখন ভাঙি পেলাব লাগিব অকল তহঁতৰ অন্তৰেই নহয় তহঁতৰ দুয়োখন ঘৰৰ মান সন্মান আশা ভৰসা সকলো ভাঙি চুৰমাৰ কৰি দিব লাগিব আমার সপোনবোৰ এজাক মৰমেৰে শুনি জীৱন ধেমালিবোৰ চিৰাৰ দৰে উৰে বাউলি মন সজাই থওঁ আমি আমাৰ কণমানি পৃথিৱীখন ধুমুহাবোৰ হেৰাই জীৱনৰ সুৰ তথাপি আমি এই মুঠি হাঁহি বুকুতে আদৰি লৈ জীয়াও জীৱন আহে ধুমুহাবোৰ হেৰাই জীৱনৰ সুৰ তথাপি আমি এমুঠি হাঁহি বুকুতে সজাই থওঁ আমি আমাৰ কণমানি পৃথিৱীখন
নট ভেৰি গুড এভৰিথিং ফাইন কিন্তু এটা কথা দেই ৰাজীৱ নহয় ৰাজীৱ দাদা বয়সত সি তোমাতকৈ ডাঙৰ গতিকে অকণমান সন্মান দি কথা ক'লে তোমাৰ বেংক বেলেঞ্চ কমি নাযায় তাক সন্মান দিব লাগে তাক সন্মান দিব নালাগে মোৰ ভালদৰে জনা আছে আপুনি নাজানে সি বেটাৰ ঘৰৰ লগত আমাৰ ঘৰৰ বিৰাট বেছি ধন টকা পইচা হাত সম্পত্তি তোৰ সমান মোৰ নহ'ব পাৰে কিন্তু মনটো হ'লে বৰ বিষাই ভালে আছে ভিতৰত আছে নহয় মানে থাকিবা দেউতা মোৰ লগৰ যে মানে স্কুলত যে একেলগে পঢ়িছিলোঁ এতিয়া মোৰ বিয়াৰ খবৰটো পাই তাই খবৰ ল'বলৈ হাতীবা মোৰ মুখত দেখোন আগতে এনেকুৱা নাম শুনাই নাই দেউতা মোৰ লগৰ গোটেইখিনিৰে নাম তোমাৰ মনত আছে ফাটিমা মানে আমাৰ হেৰি কৰি একো ঠিক নাই চাওলা পিছে ঐ ফাতিমা তোৰ ধুনীয়া মুখখনি আমাকো দেখা আকৌ মইতো মাক সকলো কথা কম বুলিয়ে ভাবিছিলো মৌচুমী কিন্তু এতিয়া মাক একোৱে ক'ব নোৱাৰি মানে মাৰ গা বেয়া কথাটো জানে মাৰ গাটো কিমান বেয়া হৈ আছে ইফালে মামাক ক'বলৈতো সাহেই নহয় কথাই কেৱল গাখন উলিয়াই দিব কি যে সমস্যা পৰিলো নহয় মইতো ভাবি আছো দেউতাৰ কথা দেউতাই যদি তহঁতৰ বিয়াখনৰ কথা গম পায় তেওঁ কাক কি কৰে কিন্তু একো ঠিক নাই ইয়াতে আছ মইতো গোটেইখন বিচাৰি ফুৰিছো মানে বিয়াখন কেনেকুৱা হ'ব তাৰে আনিছো তই কিন্তু বিয়াখনত লাগি দিব লাগিব দেই মইতো আমাৰ ঘৰত ল'ৰা নাই গতিকে গাঁৱৰ ল'ৰাখিনিৰ ওপৰতে সকলো দায়িত্ব আপুনি কোনো চিন্তাই নকৰিব খুৰা মই বিয়াৰ কাম শেষ কৰিহে চহৰলৈ যাম বৰ ভাল ল'ৰা পিছে আইজন কি নাম আছিল ফাতিমা ফাতিমা আইজনী তুমিও কিন্তু বিয়াখনত हम तुम एक कमरे में बंद हो तार पिছত যদি চাবিটো হেৰাই যায় কি হ'ব তেতিয়া আৰে কি হ'ব তেতিয়া আৰু চা তই এনেকৈ চিঞৰিছ কিয় তোৰ লগতো মোৰ বিয়া হ'ব ন গতিকে আমি এতিয়াৰ পৰা এনেকৈ মিলি জুলি নাথাকিলে কেনেকৈ হ'ব কচোন বল না মোৰ লগত বল না একো নহয় বল আরে বল না মই তুমি কথা সকলো জানো ভালে ভালে কৈছো মোক ইয়াৰ পৰা যাবলৈ দে নহ'লে কি আরে নহ'লে কি নহ'লে একো নহয় কাৰণ এই ধনমনিয়ে যি বিচাৰিছে সেয়াই হ'ব আৰু আজি ধনমনিয়ে বিচাৰিছে ঐ ছোৱালী বল না ভাল পাব চিন্তা নকৰিবি আমাৰ লগত যি হ'ব লগা আছিল হৈ গ'ল কিন্তু এতিয়ালৈ নহয় বল তোৰ তাইলৈ বুজি হৈছে যদি তাইক ইয়াতে থ আৰু তই ইয়াৰ পৰা পূজা ময়ো তোক ভালে ভালে কৈছো ধনমণি আজি কিন্তু মোক বাধা দিবলৈও চেষ্টা নকৰিবি নহ'লে ভিতৰলৈ সোমাই আছালা চা ককাইদেউ আহিছে ককাইদেউ অকণমান মৰম চৰম কৰি দে যা
কৈছিলো নহয় জন্মনে আজি বাধা দিবলৈ চেষ্টা নকৰিবি গতিকে আজি তোৰ লগত কি হয় মই জানো নাপায় কিন্তু তাৰ সেই ছোৱালীজনীৰ লগত কিবা অন্যায় হ'ব সেইটো মই চাই থাকিব নোৱাৰিলোঁ আৰু সেইকাৰণে মই কিয় তাৰ যে ঘৰৰ পাছত তাত আমাৰ কি আছে সেইজনী চাহৰ লগত বিয়া হৈ থাকে তাত আমাৰ মোৰ ঘৰৰ কি লাভ আপোনালোকে যিজনী ছোৱালীৰ কথা আলোচনা কৰি আছে তাই কেৱল সত্যজিত জীয়েকে নহয় তাই এইখন ঘৰৰো আপোন মানুহ কিয়নো তাই মৌচুমীৰ ভনীয়েক এইখন ঘৰৰ তই ৰাগিনীক বিয়া পাতিবি অভিনেতাটো ইমান তই আজি শেষ হ'ব লাগিব ধৰ্মৰে শেষ হ'ব লাগিব তই মোৰ ভতিজাৰ ওপৰত হাত দিবলৈ তই সাহস ক'ত পালি কি হ'ল দুপালি নি বৰ বেয়াকৈ মাৰিছে বুজাব নোৱাৰে আজি মইহে সকলোকে বুজাম প্ৰথমতে তোৰ পৰা আৰম্ভ কৰিবলৈ নে কি মোক বুজাবি তই হে মোক বুজাবি আৰে কি বুজাবি তই আৰে বুজা তই চালা মোৰ ওপৰত হাত দিলি এই বলেন ভাগৱতীৰ গাত হাত দিলি এতিয়া মই কি খেল খেলো চাই থাক ৰাগিনীৰ বিয়া ধনমণিৰ লগতে হ'ব হ'ব লাগিব নহয় বোলে বিয়াখন নহয় কি কথা কৈছ তই কেনেকে বিয়াখন মই ভাঙি দিছো লাষ্ট লাগিল আমাৰ লগত বিশ্বাসঘাতকতা কৰিব তোৰ মূৰটো কোনোবাই ঘোলা কৰিছে আচলতে গাঁৱৰ মানুহবোৰ এই বিয়াখনক লৈ জ্বলিছে এতিয়া নিৰ্মলা দেৱী তাইৰ কথাটো ক'বই নালাগে তাই মেইন চব মইহে বদনাম উলিয়াই ফুৰিছোঁ তোৰ ভতিজাৰ বাৰ্তাখিনি ইয়াতে গাই দিওঁ নেকি মই ইয়াৰ পৰা যাম বলক আমি ইয়াৰ পৰিস্থিতি বৰ এটা ভালকৈ তাই মিলি খেল খেলিছ মোৰ লগত কিন্তু এই বলেন ভাগৱতীয়ে আচল খেলখন খেলাই নাই নহয় নে কি ক ৰাতি মনে মনে থাক বলেন মনে থাক আৰু ইয়াৰ পৰা ওলাই যা আজি তহঁতৰ সঁচা কথাবোৰ চবৰে আগত ক'বই লাগিব ক'ব লাগিব নিৰ্মলা তই চাগে ভাবিছিলি আৰু তোৰ ল'ৰা আৰু তই চাগে পৃথিৱীৰ চব কথা জান কিন্তু তই এইটো নাজান যে তোৰ ল'ৰাই কি কাণ্ড কৰি থৈছে হয় নেকি অঁ কি কৰিছে মোৰ ল'ৰাই শুনিবি শুনিব খুজিছ তেনেহ'লে শুন হেৰ শুন তোৰ ল'ৰাই মনে মনে বিয়া পাতিলে বিয়া তাকো কাৰ লগত জান তোৰ এই মহাশত্ৰু সত্যজিতৰ জীয়েক এই মৌচুমীৰ লগত মনে মনে বিয়া পাতি ইহঁতে চহৰত সংসাৰ কৰে কি হ'ল কাৰো একো ৰিয়েকশ্যনে নাই যে ইমান ডাঙৰ কথা এটা ক'লো নিৰ্মলা তোৰ ল'ৰাই বোলো বিয়া পাতিলে বিয়া আৰু তাৰে সুযোগ লৈ ইহঁতক ব্লেকমেইল কৰি তোৰ ভতিজাৰ বিয়া পাতিব বিচাৰিছে একো ক'ব নালাগে
আমি সকলো গম পাই গৈছো নহয় কিন্তু দেউতা আচৰিত হৈছ নহয় হা আৰু ৰাজীৱ এই চিঠিখন চিনি পাইছনে এইখন দেখোন মোৰ চিঠি কিন্তু আপুনি কেনেকৈ পালে মই দিছো তুমি আৰু তেখেতক চিঠিখন দিছোঁ মই বলৱান্তা আপুনি Constable Balwan Chaudhary is coming, all problem is going. Yes, not very good, everything fine. কিন্তু বাকীখিনি ফাইন হোৱাৰ আগতে এই দুজন মহাপুৰুষক আচল জেগালৈকে পঠিয়াব এজন নহয় হত্যাকাৰী আনজন হত্যাকাৰী আশ্ৰয়দাতা জাল নহয় ছাৰ আহক আৰু তই কি নাম আছিল বলেন ভাগৱতী হা গাঁও মুখিয়াল খেলখন এতিয়াও শেষ হোৱা নাই মোক ঘূৰি আহিব নালাগে আহি খেল চাই লওক কি যে মানুহ মামা কি জেগাত গৈ সোমাব তাৰ পৰা আমাক চাব পাৰিব নেকি বাইদেউ ৰাজীৱক এতিয়া কি কৰক কিন্তু বহুত ডাঙৰ ভুল কৰিছে দেউতা আমাৰ বায়ে বহুত ডাঙৰ ভুল কৰিছে ইহঁতৰ গোপন বিয়াখন মানি ল'ব নোৱাৰি কোনে কৈছে বিয়াখন মই মানি লৈছো বুলি নামানো মই দেউতা চোৱা মই তোমাক হাত জোৰ কৰিছো মা অন্ততঃ তুমি আমাক বুজিবলৈ চেষ্টা কৰা প্লিজ প্লিজ মা প্লিজ ময়ো কোনো পধ্যে এই বিয়া নামানো আমি মিলি এটা সিদ্ধান্ত লৈছো আৰু সিদ্ধান্তটো হ'ল এই বিয়াখন আকৌ হ'ব গোটেই গাঁৱৰ ৰাইজৰ সন্মুখত হ'ব আৰু ধুমধামেৰে হ'ব লাভ নাই বিয়া যোগাৰ কৰিব লাগে বিয়া সোনকালে এইবোৰ বিয়াৰ পাছত এতিয়া